আপোনাক ৱেলকাম জনাইছোঁ মহান কলেজ একদম হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল আজি আহি পালোঁ মই মহান কলেজ আৰু মোৰ লগৰকেইটা আহিলে হিতেশ আৰু অভিনৱ আজি কোন আহিব কলেজত ফাইনেলি আহি পালোঁ মই আপোনালোকৰ গেটত এই চকীয়া বহি আছে ইয়াত শোভাযাত্ৰা যাবলৈ সকলো ৰেডি ওলাইছে এতিয়া ধুনীয়াকৈ এতিয়া গৈ পূৰা ধামাকা পূৰা মানে আজি ভাল এটা পৰিৱেশ হ'ব তেনেহ'লে বলক যাম শোভাযাত্ৰা যাত্ৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাল ধৰ্ম আমাৰ বৌদ্ধ ধৰ্ম এই বৌদ্ধ ধৰ্ম এটাই মূল মন্ত্ৰ আমি মায়ামোহ ত্যাগ কৰিব লাগে মায়ামোহ যেতিয়া ত্যাগ কৰিম তেতিয়া আমি জীৱনটো সুৰক্ষা আহি উপস্থিত হ'ল জীৱনৰ ৰং ইউটিউব চেনেল দাদাজন আহি আজি লগ পাই বহুত বেছি ভাল লাগিলে আমাৰ চেনেলটোৰ ফাৰ্ষ্ট টাইম দাদাজনক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগত নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ একদম বহুত ধন্যবাদ ফাৰ্ষ্ট টাইম লগ পাইছোঁ বিশেষকৈ ভাল লাগিছে মহান কলেজত আৰু কলেজ বুলি ক'লে বেলেগ এটা জোচ আহি থাকে আহিলোঁ খুব সুন্দৰকৈ অনুষ্ঠানসমূহ কৈ আছোঁ চাই আছোঁ আৰু চাওঁ কিমান সময় থাকোঁ ধুনীয়াকৈ চাম অলপ ভিডিঅ' এটা কৰিছোঁ জীৱনৰ ৰঙত চাবলৈ পাব মহান কলেজলৈ অহা আৰু স্কুলবিলাক ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ ভাল ভিডিঅ' মই এনেকৈ কৰি থাকোঁ ৰাইজে মৰম দিছে নিমন্ত্ৰণ জনাইছে ভাল লাগিছে আৰু আমাৰ জীৱনৰ ৰঙৰ পৰিয়ালে যদি চাই আছে ভাইটিটো চেনেলটো অলপ মৰম আৰু উৎসাহ জনাব বুলি আশা কৰিলে আমি সোমাই যাওঁ আজি আমাৰ কলেজত ধুনীয়া এটা অনুষ্ঠান হ'ব সংগীতৰ অনুষ্ঠান ২২-২৩ বৰ্ষৰ সংগীত অনুষ্ঠান থাকিব আপোনাৰ মাধৱ ৰঞ্জন তাৰপিছত আপোনাৰ কৃষ্ণৰাজ আৰু আমাৰ নিতুল দাদৰা আৰু বহুকেইজন অসমৰ কণ্ঠশিল্পী উপস্থিত থাকিব ভাল লাগিব ভাল এটা অনুষ্ঠান আজি ভাল এটা অনুষ্ঠান সকলোৱে আজি ফূৰ্তি কৰিম পূৰা ফূৰ্তি কৰিব কাৰণ আমাৰ বাৰ্ষিকী সপ্তাহত এই ২০২২-২৩ বৰ্ষত যথেষ্টখিনি কষ্ট হৈছে আৰু কষ্ট হোৱা হেতুকে আজি সকলোৱে মানে আপোনাৰ কষ্টত শেষত এটা আনন্দ মুখেৰে বিদায় দিব বিচাৰিছে আমাৰ যিটো আজি বঁটা বিতৰণি অনুষ্ঠান হৈ আছে আৰু সেইবাবে মানে আজি অকণমান দেৰিকৈ সাংস্কৃতিক অনুষ্ঠান আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে নতুন শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ সংস্কৃতি শোভাযাত্ৰা হোৱাৰ আগতে আমি কেণ্টিনত কিবা এটা খাই ল'ম এইখন আমাৰ মহান কলেজ কেণ্টিন এইখন
আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।